কলিয়াবৰ মহকুমাৰ প্ৰশাসন আৰু কলিয়াবৰ শিক্ষক সমাজৰ যুটীয়া উদ্যোগত আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬০তম শিক্ষক দিৱস উদযাপন কৰা হয়। কলিয়াবৰ প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়ৰ লগতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বমুঠ ১৭জন শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠান ভাগত বন্তি প্ৰজ্বলন কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি শ্ৰী পবিত্ৰ কুমাৰ দাসে আৰু মাল্য অৰ্পণ কৰে কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত ভাৰ্গৱ কলিতাই। আজিৰ এই পবিত্ৰ দিনটোত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভৈৰৱ মহন্তৰ দ্বাৰা লিখিত সাঁথৰ আৰু হেৰুৱা গানৰ সুৰ বিচাৰি নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে এখন মুকলি সভা অনুষ্ঠিত হয়। মহকুমা প্ৰশাসনৰ পৰা যিমানখিনি স্কুল আছে স্কুলৰ প্ৰধান শিক্ষকসকল সকলো শিক্ষক আজি ইয়াত একগোট হৈছে আৰু এই অনুষ্ঠানটোত আমি যিসকল কীৰ্তি শিক্ষক আছে কীৰ্তি শিক্ষকসকলক আমি হেৰি কৰিছোঁ। আমাৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ আমি জ্ঞাপন কৰিছোঁ। তেখেতসকলক আমি আমাৰ ফালৰ পৰা স্বীকৃতি দিছোঁ এজন ভাল শিক্ষক হিচাপে। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলক আমি কেনেধৰণৰ লগত তেখেতসকলৰ লগত আলোচনা কৰি কেনেকৈ আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষা জগতত আমি শিক্ষাৰ যোগেদি কেনেকৈ ষ্টুডেণ্টখিনিক আগবঢ়াই নিব পাৰোঁ সেইখিনি কথাও তেখেতসকলৰ লগত আমি বাৰ্তালাপ কৰিছোঁ। সেইখিনিয়ে আজিৰ দিনটো আমাৰ কাৰ্যক্ৰমণিকা। প্ৰশাসন আৰু কলিয়াবৰ শিক্ষক সমাজৰ যুটীয়া উদ্যোগত আজি আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬০ সংখ্যক শিক্ষক দিৱস অনুষ্ঠিত হৈছে। ইয়াত কলিয়াবৰ প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বমুঠ ১৭গৰাকী কীৰ্তি শিক্ষকক এইবাৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছে। আজি কাৰ্যসূচী প্ৰথম সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি প্ৰতিমূৰ্তি আছে তাত পুষ্পাঞ্জলিৰে অৰ্পণৰে আৰম্ভ হৈছে। এতিয়া শিক্ষক সম্বৰ্ধনা চলি আছে আৰু ইয়াৰ কিছু সময়ৰ পিছতে মুকলি সভা হ'ব। তাত আমন্ত্ৰিত অতিথিসকলো ইতিমধ্যে আহি পাইছে। প্ৰশাসনৰ উদ্যোগত তথা কলিয়াবৰৰ সমগ্ৰ শিক্ষক সমাজৰ সহযোগত অনুষ্ঠিত হোৱা এই সমগ্ৰ কাৰ্যসূচী এতিয়ালৈকে সুচাৰুৰূপে পৰিচালিত হৈ আছে।